শ্ৰীলংকা আৰু বাংলাদেশৰ মাজত হোৱা মেচখনত এটা আচৰিত ঘটনা দেখিবলৈ পোৱা যায়। হয় বন্ধুসকল, শ্ৰীলংকাৰ সামাৰ বিক্ৰমা আউট হোৱাৰ পিছত বেটিং কৰিবলৈ এনজিঅ' মেথুৱে আহে, কিন্তু এঞ্জেলো মেথুৱে এটা বলো খেলিব নোৱাৰে আৰু তেওঁক আম্পায়াৰে আউট দি দিয়ে। হয় বন্ধুসকল, আচলতে মূল কথাটো হ'ল খেলৰ নিয়ম অনুযায়ী এজন বেটছমেন আউট হোৱাৰ পিছত তাৰ পৰৱৰ্তী বেটছমেনজন 3 মিনিটৰ ভিতৰত ক্ৰিজত আহি উপস্থিত হ'ব লাগিব। কিন্তু যেতিয়া সামাৰ বিক্ৰমা আউট হৈ যায়, ইয়াৰ 3 মিনিট পিছতো কোনো এজন বেটছমেনে শ্ৰীলংকাৰ তৰফৰ পৰা ক্ৰিজত উপস্থিত নহয় আৰু 3 মিনিট পাৰ হৈ যোৱাৰ পিছত এঞ্জেলো মেথুৱে ক্ৰিজত উপস্থিত হয় আৰু ইয়াক চাই বাংলাদেশৰ সাকিব আল হাছানে আম্পায়াৰৰ ওচৰত আপিল কৰে আৰু আম্পায়াৰে খেলৰ নিয়ম অনুযায়ী এঞ্জেলো মেথুৱেক আউট বুলি ঘোষণা কৰে। ইয়াৰ পিছত এঞ্জেলো মেথুৱে যদিও আম্পায়াৰক তেওঁৰ হেলমেটত হোৱা প্ৰব্লেমৰ কথা কয়, কিন্তু খেলৰ নিয়ম অনুযায়ী তেওঁ পাভিলিয়নত ঘূৰি যাবলগীয়া হয়। তো বন্ধুসকল, আপোনালোকে কি ভাবে যে সাকিব আল হাছানৰ এইটো আপিল কৰাটো ঠিক হৈছে নে নাই, এইটো নিশ্চয় কমেণ্ট কৰি জনাব।